আজি ৰাতি 12 বজাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষ 21 দিনৰ কাৰণে একদম লকডাউন কৰি দিয়া হৈছে। লকডাউনৰ অৰ্থ কোনো মানুহ ঘৰৰ বাহিৰ ওলাব নোৱাৰিব আৰু যিকোনো বস্তু খাদ্য বস্তুৰ কাৰণে মানুহ ঘৰৰ পৰা ওলাব পাৰিব, কিন্তু খোজকাঢ়িহে ওলাব পাৰিব, নিজৰ গাড়ী মটৰ লৈ ওলাব নোৱাৰিব। ইমান কঠোৰ বাৰু কিয় হৈছে আপোনালোকে বাৰু গম পাইছেনে? এতিয়াও যিমান সংখ্যক লোকে এই বেমাৰক ভয় কৰি ঘৰৰ ভিতৰত নিজক আবদ্ধ কৰি ৰাখিছে, শৃংখলাবদ্ধভাৱে জীৱন কটাইছে, সম্পূৰ্ণ বিপৰীতে সমানে আধা মানুহে এইখিনি মানিবলৈ টান পাইছে। তেওঁলোকে একো নিয়ম শৃংখলা নমনাকৈ এই যে বন্ধ দিছে সেইখিনি ভেঙুচালি কৰি তেওঁলোকে এই নিয়ম কানুন নমনাকৈ পৃথিৱীলৈ, আমাৰ ভাৰতবৰ্ষলৈ এনেকুৱা দুৰ্যোগ নমাই আনিব বিচাৰিছে। ভাবিলেই ভয় লাগিবলগীয়া কথা। যি বেমাৰৰ কোনো প্ৰতিষেধক নাই, কৈছেহে মেলেৰিয়া দৰৱেৰে ঠিক কৰিব পাৰিব বা নোৱাৰে তাৰো কোনো গ্যাৰাণ্টি নাই, কিন্তু মেলেৰিয়া দৰৱ যিসকল ৰোগী কৰোণা ভাইৰাছত এটেক হৈছে তেওঁলোকক ট্ৰিটমেণ্ট কৰিব লাগিব, কিন্তু ভাল হ'ব কিমান নহ'ব কিমান এয়া কোনো নিশ্চয়তা নাই। যদি কৰোণা ভাইৰাছ এই মেলেৰিয়া দৰৱেৰে ভাল কৰিব পাৰিলেহেঁতেন, তেতিয়াহ'লে ভাৰত চৰকাৰে 21 দিনৰ কাৰণে সম্পূৰ্ণ ভাৰতবৰ্ষ বন্ধ দিলেহেঁতেন নে? আমাৰ বিশ্ব স্বাস্থ্য সংস্থাই একদম প্ৰমাণিত কৰি এটা তথ্য দিছে যে এই কৰোণা ভাইৰাছ এনেকুৱা ভাইৰাছ যি 14 দিনৰ কথা কৈছেহে, 14 দিনৰ ভিতৰতে ইয়াৰ লক্ষণ দেখা দিয়ে বুলি। 14 দিনতকৈও বহুত বেছি দিন লাগিব পাৰে এই ভাইৰাছৰ যি বাহিৰলৈ আহিবলৈ, এই ভাইৰাছৰ লক্ষণে দেখা দিবলৈ। গতিকে বৰ্তমান আমাৰ অসমত হোৱা নাই, কিন্তু ভাৰতবৰ্ষত হৈছে। দিনে দিনে মৃত্যুৰ সংখ্যা বাঢ়িছে আৰু ৰোগীৰ সংখ্যা বাঢ়িছে, দিনে দিনে বাঢ়িছে, কমকচাৰি বাঢ়িছে। গতিকে এইটো এটা এনেকুৱা ধৰণেৰে বাঢ়িছে যিটো চেইন ছিষ্টেমৰ নিচিনা হৈ গৈছে, ইজনৰ পৰা সিজনলৈ যোৱা যিটো অৱস্থা। এই যে এই কেইদিনৰ ভিতৰত যিসকলৰ হৈছে বা আমাৰ অসমত এতিয়ালৈকে দেখা দিয়া নাই, খুব ভাল কথা। তাৰে ভিতৰত আমাৰ অসমখনত যিমানখিনি মানুহ আছে তেওঁলোকৰ ভিতৰত কাৰোবাৰ গাত যদি এই ভাইৰাছ আছে, তেতিয়াহ'লে সেই ভাইৰাছো ধৰা পৰিব আৰু তেওঁ যেতিয়া ঘৰৰ ভিতৰত সোমাই থাকিব তেতিয়া ইজনৰ পৰা আনজনলৈ যাবলৈ সুবিধা নাপাব। আৰু এই ভাইৰাছ মই বাৰে বাৰে কৈছোঁ, চিকিৎসকসকলেও কৈছে, ধেমালিতে কোৱা কথা বুলিও কিছুমানে উৰাই দিছে, কিন্তু উৰাই দিয়া কথা নহয়। এই ভাইৰাছবিধ একদমেই অভিমানী নিচিনা। আপুনি যদি আপোনাৰ ঘৰৰ ভিতৰলৈ নানে, তেতিয়াহ'লে সি নিজে নিজে আপোনাৰ ঘৰৰ ভিতৰলৈ নাহে। গতিকে আমি বাহিৰলৈ যদি নাযাওঁ, তেতিয়াহ'লে আমাৰ ঘৰৰ ভিতৰত সেই বীজাণু আহিব ক'ৰ পৰা? গতিকে সেই যে বীজাণু নাহিব পৰা ব্যৱস্থাটোকে কৰিছে 21 দিনৰ কাৰণে সম্পূৰ্ণ ভাৰত বন্ধ দি। বহুত লোকচান হ'ব ভাবক। এদিন বন্ধ থাকিলেই আমাৰ কেনেকুৱা হয়, কিন্তু 21 দিনৰ কাৰণে সৰ্বসাধাৰণ দুখীয়া ৰাইজ, যিসকল আমাৰ নিচিনা দৈনিক কাম কৰি খোৱা মানুহ, চাকৰি বাকৰি নাই, দৰমহা নাই, তেওঁলোকে কেনেকৈ চলিব? দৰমহা থকাসকলে গেলামালৰ দোকান খোলা আছে, তেওঁলোকে কিনি আনি খাব, কাৰণ তেওঁলোকৰ পইচা আছে। কিন্তু আমি ক'ৰ পৰা খাম? আমি ডেইলি বিজনেছ কৰি যি পাওঁ তাৰ পৰা আমি খোৱা মানুহ। গতিকে এতিয়া আমি কেনেকৈ চলিম? সৰ্বসাধাৰণ ৰাইজৰ কাৰণে ই এক সংকটৰ সময়। যিসকলে পাৰে এই দুখীয়া ৰাইজক সহায় কৰক। আমাৰ ওচৰ চুবুৰীয়া, আমাৰ কাষত যদি তেনেকুৱা মানুহ আছে যিসকলে একদম সংকটত ভুগিছে, যদি পাৰে আপুনিও অকণমান সহায় কৰক এই সংকটৰ মুহূৰ্তত। নেখাই নমৰে, কিন্তু এই বেমাৰ লাগিবলৈ হ'লে কিমান মানুহ মৰিব তাৰ কোনো সীমা সংখ্যা নাথাকিব। 21 দিনৰ কাৰণে নেখালে নমৰে, কিন্তু খাবতো লাগিবই ন। সেইকাৰণে আমি যি সচেতন নাগৰিক হিচাপে আমাৰ কাষত থকা, সংকটত ভোগা, ভোকত থকা, যদি পাৰে সহায়ৰ হাত আগবঢ়াব সকলোৱে। দেশৰ এই সংকটৰ মুহূৰ্তত 21 দিন সৰু সুৰা কথা নহয়, বহুত দীঘলীয়া এটা সময়। যি মানুহে এদিন অসম বন্ধ দিলেই দিনটোৰ কাৰণে যদি দিয়ে, পিছবেলালৈ অসম বন্ধ নেমানি ওলাই যায়। গতিকে 21 দিনৰ কাৰণে নিজকে গৃহবন্দী কৰি ৰখাটো সৰু কথা নহয়, কিন্তু আমি এই টান কাম কৰিবই লাগিব।
আমেৰিকা লণ্ডনৰ নিচিনা আমাৰ ভাৰতবৰ্ষত আমাৰ অসমত ভাল কৰিব নোৱাৰা ৰোগী ভাৰতবৰ্ষৰ বাহিৰলৈ নি উন্নত চিকিৎসা কৰে। যিকেইখন দেশত এই উন্নত চিকিৎসালয় আছে, ভাল কৰিব নোৱাৰা বেমাৰৰ কোনো এনেকুৱা এখন এনেকুৱা বেমাৰ নাই যিকেইখন চিকিৎসালয়ত ভাল কৰিব নোৱাৰে। গতিকে তেনেকুৱা চিকিৎসালয় থকা দেশো হাৰি গৈছে এই কৰোণা ভাইৰাছত। গতিকে আমি অসমো কোন কোটা, আমাৰ ভাৰতবৰ্ষত কেইখন আছে তেনেকুৱা হস্পিটেল। গতিকে আমি যদি সাৱধান নহওঁ তেতিয়াহ'লে আমাৰ দেশক কেনেকৈ ৰক্ষা কৰিম? 21 দিন যদি আমি নিজকে গৃহবন্দী কৰি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমাৰ দেশখন আমি ৰক্ষা কৰিব পাৰিম। যদি নেমানি আমি ওলাই যাওঁ, কেনেবাকৈ যদি এই কৰোণা ভাইৰাছ বিশেষকৈ আমাৰ অসমত আহে, কণ্ট্ৰোল কৰিবলৈ একদমেই কঠিন হৈ পৰিব। এয়া চৰকাৰে নিৰ্দেশ দিছে বুলি নহয়, আমি নিজেই লকডাউন হৈ থাকিব লাগে। চৰকাৰে কোৱাৰ আগতেই আমি নিজে এই কথা চিন্তা কৰি আমি ঘৰৰ ভিতৰত সোমাই থাকিব লাগে। আমি সকলোৱেতো জানো ন, আমি সকলোৱে এদিন মৰিম, সেইটো সঁচা কথা। কোনে নমৰিব? পৃথিৱীলৈ আহিছে, এদিন মৰিবই। কিন্তু এনেকৈ আওমৰণে মৰিবলৈ কিয় প্ৰয়োজন আছে? চকুৰ আগতে আপোনাৰ যেতিয়া ককা আইতাহঁত ঢুকাই যাব, আমাৰ 2-3টা জেনেৰেশ্যন নাইকিয়া হৈ যাব, আমাৰ কেনেকুৱা লাগিব? আমি জীয়াই থাকি কি কৰিম? গতিকে সেইসকলৰ কাৰণে, আমাৰ পৰিয়ালটিৰ কাৰণে, আমাৰ গাঁওখনৰ কাৰণে, আমাৰ অঞ্চলটোৰ কাৰণে, আমাৰ জিলাখনৰ কাৰণে, আমাৰ দেশখনৰ কাৰণে, আমাৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে আমি সংকল্পবদ্ধ হোৱা হওক। 21 দিন আমি সম্পূৰ্ণ আমাৰ ঘৰৰ পৰা নোলাওঁ, আমি ঘৰতে থাকোঁ। কিয় কৈছোঁৱে মই, আমি নমৰোঁ। আমি এই 21 দিন যদি ঘৰৰ ভিতৰত সোমাই থাকোঁ, আমি নমৰোঁ। চৰকাৰে নিশ্চয় বিভিন্ন পদক্ষেপ হাতত ল'ব 21 দিনৰ কাৰণে। নিশ্চয় যিসকল লোকে আমাৰ নিচিনা দুখীয়া লোক, যিসকলে খাদ্য সংকটত ভুগিব পাৰে, তেওঁলোকক সহায়ৰ হাতো আগবঢ়াব। গতিকে কোনেও ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। সকলোৱে ঘৰৰ ভিতৰত থাকক, আহক আমি আমাৰ পৰিয়ালটিৰ লগতে, আমাৰ গাঁওখনৰ লগতে, আমাৰ অঞ্চলটোৰ লগতে আমাৰ দেশখনক ৰক্ষা কৰোঁ। আমাৰ অসমৰে কিছুমানে এনেকৈ ভাবিছে যে অসমত বৰ্তমানলৈকে হোৱা নাই, গতিকে আমাৰ এই বন্ধবোৰ কিয়? যদি আমি যিবোৰ দেশে, বিশেষকৈ চীনৰ নিচিনা দেশে এতিয়া এই ভাইৰাছক ধ্বংস কৰিব পাৰিছে, এই ভাইৰাছক কাবু কৰিব পাৰিছে, কেনেকৈ? তেওঁলোকে একদমেই সম্পূৰ্ণ নিস্তব্ধ কৰি দিছিল গোটেই দেশ। চীন দেশত এনেকুৱা এটা অৱস্থা হৈছিল, ওপৰেদি যেতিয়া প্লেন গৈছিল তেতিয়া অনুমান কৰিব পৰা নাছিল এইখন মানুহ থকা দেশেই নে। এনেকুৱা নিস্তব্ধতা অৱলম্বন কৰিছিল সেই দেশত, মাহ ধৰি, সপ্তাহ ধৰি, দিন ধৰি। তেতিয়া তাৰ পাছতেহে সেই দেশে সেই ভাইৰাছৰ পৰা কাবু পাইছিল, সেই ভাইৰাছক নিয়ন্ত্ৰণ কৰিব পাৰিছিল। গতিকে আমাৰ ইয়াত নহওঁতেই যদি আমি সাৱধান হওঁ, নহওঁতেই সাৱধান হ'ব লাগিব। হোৱাৰ পিছত সাৱধান হৈ লাভ নাই, কাৰণ তেতিয়ালৈকে আমি বহুত দেৰি কৰি পেলাম, কিমানক হেৰুৱাম আমি ক'ব নোৱাৰিম। গতিকে যেতিয়া নহওঁতেই আমি সাৱধান হ'ম, এই যি চেইন ছিষ্টেম, ইজনৰ গাৰ পৰা সিজনৰ গালৈ যাব পৰা যিটো সুবিধা আমি এই ভাইৰাছক দিওঁ, সেইটো যদি নিদিওঁ তেতিয়া এই ভাইৰাছে আমাক এটেক কৰিব নোৱাৰে। এইখিনিতে কওঁ, এই ভাইৰাছৰ পৰা আমি নিজকে বচাই ৰাখিবলৈ আমি ঘৰতে এনেকুৱা কিছুমান খাদ্যবস্তু খাব লাগিব, যিবোৰ খাদ্যবস্তুৱে আমাৰ শৰীৰত শক্তি আনে, আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আপোনালোকে ক'লা তুলসীৰ পাতৰ ৰস এচামুচ খাব পাৰে গোটেই ঘৰখনৰ মানুহে, ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিম পাতৰ ৰস আধা চামুচকৈ খাব পাৰে ডেইলি। যেতিয়াই খায় আপুনি খাব পাৰে, খালী পেটত খাব পাৰে, খোৱাৰ পিছত খাব পাৰে। দিনটোত আপুনি যদি এচামুচ পৰা আধা চামুচৰ ভিতৰত, ডাঙৰে এচামুচ খালে, সৰুক আধা চামুচ দিলে, এনেকৈ যদি খায় তেতিয়াহ'লে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব। আৰু
স্বাস্থ্য সংস্থাই যি দেশত এই ঘটনা হৈছে, বিশেষকৈ চাইনাৰ নিচিনা দেশত, তেওঁলোকে প্ৰমাণ কৰি দিছে যিসকল যুৱচাম, যিসকলৰ এণ্টিঅক্সিডেণ্ট ৰোগ প্ৰতিৰোধৰ ক্ষমতা বেছি আছে, সেইসকল ব্যক্তিৰ এই কৰোণা ভাইৰাছ পানী লগা জ্বৰৰ নিচিনাকৈ হৈ নাইকিয়া হৈ গৈছে। আৰু যিসকলৰ সম্পূৰ্ণৰূপে এটেক কৰিছে তেওঁলোককো খুব সোনকালে ৰিকভাৰী কৰিব পাৰিছে। কিন্তু বেছিকৈ মৃত্যুমুখত পৰিছে বয়সীয়া লোকসকল, কাৰণ তেওঁলোকৰ ছুগাৰ থাকে, প্ৰেছাৰ থাকে, কিছুমান হাৰ্ট কমজুৰি থাকে, আৰু সেইসকলক এই ৰোগে বেছিকৈ আক্ৰমণ কৰি ৰোগীক দুৰ্বল কৰি পেলায়। এই সমীক্ষাৰ পৰা তেওঁলোকে অনুমান কৰিছে যে ৰোগ প্ৰতিৰোধৰ ক্ষমতা যিসকল লোকৰ আছে, সেইসকল লোকৰ গাত কৰোণা ভাইৰাছে এটেক কৰিলেও তাক বেছি দিনলৈ সেই মানুহৰ গাত লাগি থাকিব নোৱাৰে, অট'মেটিক সেই বীজাণু ধ্বংস হৈ যাব। গতিকে এতিয়া আমাৰ প্ৰধান কাম কি হৈছে, আমি যি খাদ্যবস্তু খাওঁ, ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰিব পৰা খাদ্যবস্তু যাতে আমি খাবলৈ লওঁ। আমাৰ অসমখন বন দৰৱেৰে ভৰপূৰ। আমি মানিমুনি পাতৰ ৰস, নিম পাতৰ ৰস, তুলসী পাতৰ ৰস, ব্ৰাহ্মী শাক, এনেকুৱা তিতা কেৰেলা, এনেকুৱা কিছুমান খাদ্যবস্তু এইকেইদিনত আমি আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব, যি আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব, তেজ পিউৰিফাই কৰিব। সকলোৱে জানো, নেটত যদি চাৰ্চ কৰে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা কি কি খাদ্যবস্তু আছে, আপুনি সকলোৱে এটা লিষ্ট পাই যাব। গতিকে মোৰ চেনেলটি এইটো যিহেতু হেল্থ আৰু বিউটি টিপছ দিয়া চেনেল, ইয়াতে মই বহুত হেল্থৰ ওপৰত, বন দৰৱৰ ওপৰত ভিডিঅ' দি থৈছোঁ। যদি আপোনালোকে মোৰ গোটেই চেনেলটো চেক কৰে, তেতিয়াহ'লে ইয়াতে আপোনালোকে বহুতখিনি বন দৰৱ পাব, ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা থকা বহুতখিনি আমাৰ খাদ্যবস্তুৰ কথা আপোনালোকে ইয়াতে পাব। গতিকে চেনেলটি চেক কৰক, বেলেগ চেনেলতো চাওক, অনলাইনত চাওক, ডক্তৰক সোধক, ডক্তৰৰ পৰামৰ্শ লওক, ৰোগ প্ৰতিৰোধৰ কাৰণে কি কি খালে আমাৰ শৰীৰৰ কাৰণে ভাল, সেইখিনি খাওক, খাই নিজকে একদম শক্তিশালী কৰি ৰাখক। একো কৰিব নোৱাৰে এই কৰোণা ভাইৰাছে সেইসকল লোকক, যিসকল লোকৰ শক্তি একদম এণ্টিঅক্সিডেণ্ট ৰোগ প্ৰতিৰোধৰ ক্ষমতা বেছিকৈ থাকে। সকলোৱে স্বাস্থ্যৱান হৈ থাকক। প্ৰধানমন্ত্ৰীৰ যি আহ্বান, আৰু কেৱল প্ৰধানমন্ত্ৰীৰ আহ্বান নেনে, আমাৰ দেশৰ ভৱিষ্যত ৰক্ষাৰ কাৰণে আহক আমি এই 21 দিন ঘৰৰ ভিতৰতে সোমাই থাকোঁ।